পলাশী এবি প্রাথমিক বিদ্যালয়ৰ আসল আবেদন হৈছে বা আমি ৰাইজে ক'ব লগা হৈছে যে আমাৰ 1 নম্বৰত আমাৰ এবি প্ৰাথমিক বিদ্যালয়ৰ মেইন হেড ছাৰ অসমীয়া মিডিয়ামৰ সদানন্দ হাজৰিকা আছিল। তেখেতে বৰ্তমান এতিয়া 1-1.5 মাহ বেছি হৈ গ'ল, তথাপিও 1-1.5 মাহ ধৰি ল'লোঁ, মানে তেখেতে ৰিটায়াৰ হৈ গ'ল। গতিকে এই আহ্বান আমাৰ অসম চৰকাৰক যে আমাক ইয়াত অসমীয়া মিডিয়ামৰ এজন শিক্ষক লাগে। গতিকে আমাৰ ইয়াত চলি পলিৰ বৰ আলিমিলি মানে শিক্ষাত মানে, গতিকে এতিয়া আমাৰ বড়ো মিডিয়ামৰ একজনে ছাৰ আছে। গতিকে তেখেতে চলি পলিক অকলাই মানে সামলিব নোৱাৰে আৰু বৰ্তমান। গতিকে অসমীয়া মাধ্যমৰ শিক্ষক নাই এতিয়া বৰ্তমান। গতিকে আমাক এমাৰ্জেঞ্চি ইমিডিয়েট আমাক মানে ইয়াত শিক্ষাটো মাষ্টৰ সোনকালে আমাক মানে ইয়াত মানে মাষ্টৰটো যোগদান কৰি দিয়ালে আমাৰ অসম চৰকাৰক আহ্বান কৰা হৈছে। আমাৰ পলাশী আমিনি গাঁও এইটো এবি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকজন অলপ আগতে আমাৰ 1 তাৰিখে ৰিটায়াৰ হৈ গ'ল। গতিকে এতিয়া বৰ্তমান আমাৰ এতিয়া অসমীয়া মিডিয়ামৰ শিক্ষক গুৰুজন নাই। চলিকেইটা সৰু চলি আছে। বড়ো মিডিয়ামৰ এজন আছে, তেওঁ বড়ো মিডিয়ামে হেৰি কৰিব ন অসমীয়া মিডিয়ামৰে চলাব। তেওঁৰ বৰ অসুবিধা লগাৰ কাৰণে অফিচ যদি কেতিয়াবা কৰিব লগা হয় তেওঁ ফটকৈ গুচি যাব লগা হয়, স্কুলখন বন্ধ হয়। গতিকে চৰকাৰে এজন অসমীয়া মিডিয়ামৰ শিক্ষক গুৰুজন দিয়াৰ কাৰণে আমি পাব্লিকৰ পৰা আবেদন কৰিছোঁ অতি সোনকালে। গতিকে 1 মাহৰ ভিতৰতে যাতে আমাক দিয়াৰ ব্যৱস্থা কৰে। আৰু বৰ্তমান এইখিনিয়ে, আৰু আমাৰ যোনটো স্কুল আছে আমি প্ৰাইভেট হিচাপে আমি আগতে বনোৱা গৈছিল, এতিয়া বৰ্তমান আমি চৰকাৰৰ পৰা অনুষ্ঠান কাৰণে একোৱে পোৱা নাই বুলি কোৱাতে এইটো আমাৰ এটা অফিচ ৰুম দিয়া গৈছে। তাৰ বাহিৰে আমাৰ স্কুলটো বৰ্তমান পোৱা নাই। পানীৰ যোগানো দিছে, পানীও আমাৰ অসুবিধা, পানীটো আমাৰ নাহে। এইকেইটা চব বন্ধ কৰি দিছে, 2-3টা চেনেল দিছে, কিন্তু এটাও কামত অহা নাই। গতিকে সেই পানীও লাগে, চলিকেইটাৰ কাৰণে বৰ অসুবিধা, ৰান্নাৰীৰ কাৰণে অসুবিধা। ৰাইজৰ আমাৰ এইখিনিয়ে আমাৰ অনুৰোধ।